এনে কেনেকুৱা আপোনাৰ ইয়াৰ পৰা ফলাফল পাইছে? ভালে পাইছোঁ। নমস্কাৰ, JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। বৰ্তমান আপোনাৰ নামটো ক'বচোন। নামটো মোৰ শ্ৰীযুত প্ৰেমধৰ হাজৰিকা। হয়, আপোনাৰ ঘৰ মোৰ কৈলাঘাট গাঁও। কৈলাঘাট গাঁও ন? আপোনাৰ কেনেকুৱা প্ৰব্লেম আছিলে? মোৰ আছিলে প্ৰব্লেমটো গেছ হয়, হয় পেটটো অলপ পুৰি থাকে, হয় অলপ খালে বহুত খোৱা নিচিনা লাগে, হয় ইমানেই আছিলে প্ৰব্লেম। এতিয়া আপুনি যিটো চিয়ন নিউট্ৰি ইণ্ডিয়াৰ যিটো আপোনাৰ পিভাক আছে, প্ৰডাক্টটো এবাৰ দেখাই দিয়কচোন। এইটো চিয়ন পিভাক, এই প্ৰডাক্টটো ব্যৱহাৰ কৰা আজি আপোনাৰ কিমান দিন হৈছে? আজি মোৰ এমাহ হোৱা নাই কমপ্লিট। হয় এনে 25 দিনমান হৈছে। এনে কেনেকুৱা আপোনাৰ ইয়াৰ পৰা ফলাফল পাইছে? ভালে পাইছোঁ বৰ্তমান, কাৰণ এতিয়া মই গেছৰ টেবলেট নাখাওঁ। হয় আৰু পায়খানাটো মোৰ ক্লিয়াৰে হৈ আছে, আৰু পেটটো গধুৰটো ঘূৰি গ'ল। এতিয়া বৰ্তমান মই ভাল পাইছোঁ বাৰু। ভাল পাইছে ন? তো আপোনাৰ এই প্ৰডাক্টটোৰ পৰা আপুনি এটা ভাল ফলাফল পাইছে। হয়। তো এই ভিডিঅ'টোৰ যোগেদি আপুনি কিবা বাৰ্তা দিব বিচাৰে নেকি বেলেগৰ কাৰণে, যে প্ৰডাক্টটো ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণৰ মানে ফলাফল পাব? প্ৰডাক্টটো ব্যৱহাৰ কৰিলে মই যেতিয়া ভাল পাইছোঁ, মই চবেই ভাল পাব বুলিয়ে ভাবিছোঁ। হয়। তো আপোনাৰ মতে মানে বেলেগে ব্যৱহাৰ কৰিলেও ভাল পাব? ব্যৱহাৰটো কৰিলে ভাল হ'ব আৰু। হয়। কাৰণ এতিয়া আপোনাৰ যিখিনি মানে এক্সপিৰিয়েঞ্চ আপোনাৰ ফালৰ পৰা হৈছে, যে আপুনি আমাৰ আগত মানে ৰখাৰ কাৰণে আপোনাক ধন্যবাদ দিলোঁ চিয়ন নিউট্ৰি ইণ্ডিয়াৰ ফালৰ পৰা। ধন্যবাদ। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি